নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ সকলো ভালে আছে। মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ সকলোলৈকে। বিয়াৰ পিছত প্ৰথমটো বহাগ মানুহজনৰ ঘৰত বহুত বেছি ভাল লাগিলে। সকলোৱে মিলি আমি প্ৰসাদ খালোঁ। একেখন চোতালতে আমি বহি গোটেইখিনিয়ে কাম কৰিছোঁ। মতা মাইকী বুলি একো কথা নাই, যোনে যিটোকে পাৰিছোঁ আমি সেইটোকে কৰি গৈছোঁ। কৰি বহুত ভাল লাগিলে। আৰু মানুহজনেও বেয়া পুৰি ভাজি আছে, গৰমত ঘামি টুপিয়া হৈ গৈছে। আৰু সকলো ইমান গৰমত আছে, গতিকে তৰমুজ কাটিলোঁ, সকলোকে দিলোঁ, নিজেও খাই ল'লোঁ। খাই লৈ পূৰা কামত লাগিছোঁ, ভাল লাগিলে। আৰু আমি পুৰি চব্জি খালোঁ। পুৰি চব্জি খোৱাৰ পিছতে এয়া দৈ অলপমান গোটাইছিলোঁ, দৈ মিঠাই। পুৰি খোৱাৰ পিছত সকলোৱে দৈ মিঠাই খালোঁ। খাই কৰি হোৱাৰ পিছতে আবেলিলে আকৌ হুঁচৰি দল আহিলে। হুঁচৰি দল তাত চাওকচোন, ইমান কণমানি কিজনী কিমান ধুনীয়াকৈ নাচিছে। আৰু হুঁচৰি যোৱাৰ পিছতে ৰাতিলৈ এয়া আমি আকৌ একেলগে মিলি একেখন চোতালতে আমি ভাত খালোঁ। আৰু বৰমাহঁত গোটেইখিনি একেলগে মিলি কৰি খালোঁ। খাই কৰি হোৱাৰ পিছত বহুত বেছি ভাল লাগিলে। আৰু এই আছিলে মোৰ বিহু।